টেনগড় এখন চৰকাৰী LP স্কুলত আজিৰ দিনত বিৰল অভিলেখ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা 550 জন অভাৱ মাথোন স্কুলৰ বাউণ্ডাৰী ৱাল টিফুৰ 5 মাইলত নিচাযুক্ত সামগ্ৰী অগ্নিদাহ কাৰ্বি আংলং জিলা ড্ৰাগছ বিৰোধী কমিটিৰ বিভিন্ন সময় জিলা আৰক্ষীৰ দ্বাৰা জব্দ এই সামগ্ৰীখিনি নমস্কাৰ ষ্টুডিঅ'ত মই পৰগজ্যোতি শৰ্মা এতিয়া কৈছো অসমীয়া প্ৰাইম টাইমৰ পিতং বাতৰিলৈ হয় যে সময় চৰকাৰী স্কুল সময়ত অধ্যয়ন কৰা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা ক্ৰমাৎ কমি আহিছে পাৰ্বত্য জিলা কাৰ্বি আংলঙৰ নমাটি পৰিষদীয় সমষ্টিৰ অন্তৰ্গত টেনগাঁৱৰ এখন LP স্কুলত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা আছে 550 জন আজিৰ দিনত চৰকাৰী স্কুলসমূহত ছাত্ৰ-ছাত্ৰী সাধাৰণতে পঢ়িব নিবিচাৰে কিন্তু ইয়াৰ বিপৰীতে এয়া নমাটি সমষ্টিৰ টেনগাঁও ইংলিছ LP স্কুলৰ দৃশ্যলৈ মন কৰক শৃংখলাবদ্ধতাৰে স্কুল ইউনিফৰ্ম পৰিহিত কণ কণ ছাত্ৰ-ছাত্ৰীৰ পুৱাৰ প্ৰাৰ্থনাৰ সময় কেনে অপূৰ্ব দেখা গৈছে স্কুলখনৰ প্ৰাংগণত 550 জন ছাত্ৰ-ছাত্ৰী হয়তো জিলাখনৰ ভিতৰত আটাইতকৈ সৰহ সংখ্যাৰ ছাত্ৰ-ছাত্ৰী এইখন স্কুলতে আছে বুলি ক'লেও বহাই কোৱা নহ'ব উল্লেখ্য যে টেনগাঁও প্ৰেছ ক্লাবৰ সদস্য তথা বিষয়ববীয়াই মিলি নমাটি মহামায়া সমষ্টি এলেকাত থকা চৰকাৰী স্কুলকেইখনৰ শৈক্ষিক পৰিৱেশ বিষয়ে জানিবলৈ আজিৰে পৰা কাৰ্য আৰম্ভ কৰিছে Nili tuma school ke kenang so harmung bang ke kenangan golang kita infrastructure bang ke sarkar pen da kenangan kenang semar kilo nong ke thekong la school building bang da kenangan dor chidan ke dolo kenangan block donon block ke thom thi dolo lada ha kijia classroom ben ado nursery la KG1 KG2 la pen class 1 class 2 class 3 class 4 la pen class 5 an phanta dor ichi da phan ke do non mare classroom do kita non kenang sop la somar bang do thupi kamat enrollment ang kam bom mat adi ma bang ke comic lo ala ke kim je space bang ke sita non ma isi space do lang dang tu additional classroom bang kenang sop lang sara tu additional bang i room bed lang si jog room naman adim ke cetang te si separate lo tang de ke thanda nel tu masap ake joy do ji non ke kijiban du ini class ben si i room bed jog room mat ke thana ke siksak do che alun pen alam pen plote hi than lote hi nat bang ke than moda kaburidun sai son do additional classroom nang ti pute ekdom mane sarkar phanta choru sini litum langdam et lo additional classroom lai son lo la pen ki school boundary wall la pen hini lo la pen school main entrance gate la son thom ma bang ni litum phan nang pala ti da pra son te staff non wan hini no la bang staff pa hini প্ৰথম দিনাই এইখন LP স্কুললৈ গৈ চকুৰে প্ৰত্যক্ষ কৰা এনে অপূৰ্ব দৃশ্য কাট নিউজ দৰ্শকলৈ প্ৰেৰণ কৰে শিক্ষা ব্যৱস্থা যথেষ্ট সন্তোষজনক কিন্তু স্কুলখনৰ বাউণ্ডাৰী বেৰা আৰু মজবুত গেট এখনৰ প্ৰয়োজনৰ কথা সাংবাদিক দলৰ আগত ব্যক্ত কৰে স্কুলখনৰ প্ৰধান শিক্ষক গৰাকীয়ে টেনগাঁৱৰ পৰা ৰাজীৱ ৰিপৰ্ট কাট নিউজ প্ৰায় 11 কোটিৰ ঊৰ্ধত নিচাযুক্ত সামগ্ৰী কাৰ্বি আংলং জিলা আৰক্ষী প্ৰশাসনে জুইত পুৰি বিনষ্ট কৰে টিফু 5 মাইলত বোকাজান হাওৰাঘাট আৰু টিফু মহকুমাৰ বিভিন্ন আৰক্ষী তথা উপ আৰক্ষী থানাই বিভিন্ন সময়ত ড্ৰাগছ সৰবৰাহকাৰীৰ পৰা উদ্ধাৰ কৰা নিচাযুক্ত সামগ্ৰীখিনি এইদৰে পুৰি পেলোৱা হয় উল্লেখযোগ্য যে যোৱা বছৰ 17 জুলাইত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এনে উদ্যোগ গ্ৰহণ কৰি আৰক্ষীৰ দ্বাৰা বিভিন্ন সময়ত আটক নিচাযুক্ত সামগ্ৰীখিনি পোনপ্ৰথমবাৰৰ বাবে পুৰি পেলাই ড্ৰাগছ বিৰোধী অভিযানৰ সঁচা অৰ্থত বাস্তৱ ৰূপ দিয়ে এইবাৰো জিলা প্ৰশাসনৰ উদ্যোগত আন্তৰ্জাতিক ড্ৰাগছ বিৰোধী অভিযান দিৱসৰ উপলক্ষে এনে পদক্ষেপ গ্ৰহণ কৰে আজি পুৰি পেলোৱা নিচাযুক্ত সামগ্ৰীসমূহৰ ভিতৰত আছে হিৰোইন 9 কেজি কানাবিছ 1562 কেজি অপিয়াম 2819 কেজি কফ চিৰাপ 96 বটল নিচাযুক্ত টেবলেটছ 7582টা বুলি সাংবাদিকৰ আগত জানিব দিয়ে উপ আৰক্ষী অধীক্ষক নাহিদ কৰিশ্মাই
June International Day Against Drug Abuse and Illicit Trafficking or ইভত আমি আজি আমাৰ ডিষ্ট্ৰিক্টত লাষ্ট এবছৰত গোটেইখিনি কেছৰ নহয় আমি টোটেল 12টা কেছ য'ত অলপ বেছি কোৱান্টিটি আমাৰ চিজ কৰা হৈছে সেই 12টা কেছৰ আমি ড্ৰাগছখিনি আজি ডিছপ'জ কৰা হৈছে আৰু ডিছপ'জেলৰ যিটো প্ৰচিডিয়াৰ থাকে NDPS এক্টৰ মতে ডিষ্ট্ৰিক্ট ড্ৰাগ ডিছপ'জেল কমিটি এটা ফৰ্ম কৰা হয় আৰু সেই কমিটি এপ্ৰুভ কৰাৰ পিছত পলিউশ্যন কণ্ট্ৰল বৰ্ডৰ যিটো এপ্ৰুভেল লাগে লোৱাৰ পিছত আমি আজি ড্ৰাগছ ডিছপ'জ কৰা হৈছে আৰু আমাৰ আজি হিৰইন 9 কেজি ডিছপ'জ কৰা হৈছে গাঞ্জা 156.2 কেজি অপিয়াম ষ্ট্ৰ 281.70 কেজি তাৰপিছত টেবলেট আছিলে আপোনাৰ 7,583টা টেবলেটছ আৰু কফ চিৰাপ 96 বটলছ তো এই ইয়াৰ বজাৰৰ মূল্য এপ্ৰক্সিমেটলি আপুনি 11 crore বুলি ধৰিব পাৰে আৰু বাইদেউ ইষ্ট কাৰ্বি আংলং ইষ্ট কাৰ্বি আংলঙৰ আমাৰ ডিফু হাওৰাঘাট চাব ডিভিজন আৰু এইফালে বোকাজান চাব ডিভিজন টোটেল 12টা কেছ হয় যিখিনিত সাধাৰণতে ড্ৰাগছ ধৰা যায় তাৰে আমি য'ত যিবিলাক কেছত অলপ কমাৰ্চিয়েল কোৱান্টিটি অলপ বেছি কোৱান্টিটিৰ য'ত চিজ কৰা আছে আমি সেই কেছকেইটা উলিয়াই লোৱা মানে আজি ইয়াত ইষ্ট কাৰ্বি আংলঙৰ 3টা চাব ডিভিজনৰ আণ্ডাৰত ইষ্ট কাৰ্বি আংলং আমাৰ ডিষ্ট্ৰিক্টৰ ইষ্ট কাৰ্বি আংলঙৰ ড্ৰাগছখিনি ডিছপ'জ কৰা হৈছে সামগ্ৰীসমূহৰ যাৰ আন্তৰ্জাতিক বজাৰৰ মূল্য 11 কোটিতকৈও অধিক হ'ব ষ্টেফান টেনৰ ৰিপৰ্ট কাট নিউজ পশ্চিম কাৰ্বি আংলঙৰ বৈঠালাংছৰ ভকচং ডালিমবাৰী বানপীড়িত ৰাইজৰ কাষত কাৰ্বি আংলং সাহিত্য পৰিষদৰ নৱ নিৰ্বাচিত সদস্য প্ৰভাত চন্দ্ৰ তাৰক বানাক্ৰান্তৰ মাজত বিতৰণ কৰে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী সমগ্ৰ ৰাজ্যত বানৰ প্ৰলয়ংকাৰী ৰূপে ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰাৰ মাজতে নগাঁও জিলাৰ সীমান্তৱৰ্তী আৰু পাহাৰীয়া জিলা পশ্চিম কাৰ্বি আংলং তথা 1 নং দুৱাৰ আমলা পৰিষদীয় সমষ্টিৰ ভকচং ডালিমবাৰী বিভিন্ন প্ৰান্তৰ বন্যাতৰ খবৰ ল'লে নৱ নিৰ্বাচিত পাৰিষদ প্ৰভাত চন্দ্ৰ তাৰৱে বানপীড়িত ৰাইজৰ খবৰ লোৱাৰ সমান্তৰালকৈ যন্ত্ৰচালিত নাৱেৰে বিভিন্ন অঞ্চল পৰিদৰ্শন কৰি বন্যাতক কিছু বান সাহায্য আৰু খাদ্য সামগ্ৰী বিতৰণ কৰে লগতে ভকচং ডালিমবাৰী পথটোৰ দুৰৱস্থা আৰু বানপানীত ডুব গৈ থকাৰ বিষয়টো উল্লেখ কৰি চৰকাৰৰ তৰফৰ পৰা সহায়ৰ পোষকতা কৰে পৰিষদৰ সদস্য হিচাপে ৰাইজৰ ওচৰত আহি পেলাই যিখিনি পাৰিছোঁ আমি সহায় কৰিছোঁ আৰু মেডিকেল কেম্প কৰা হ'ব অহাকালিৰ পৰা জেগা জেগাই মানে স্বাস্থ্যৰ পৰীক্ষা হ'ব সৰু সৰু ল'ৰা ছোৱালীবোৰ আছে তেওঁলোকৰ কাৰণেও স্বাস্থ্য পৰীক্ষা হ'ব সকলোৰ কাৰণে কৰা হ'ব আৰু বিশেষকৈ সোশ্যাল ৱেলফেয়াৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰাও এটা টিম আহি আছে মানে কোন শিশুসকলৰ কাৰণে যিখিনি পাৰে এটা মানে ব্যৱস্থা কৰিব তাৰপিছতেই পানী যোগানৰ কাৰণে বিশুদ্ধ পানী পাবলৈ কাৰণে যিটো টেবলেট জাতীয় আজিকালি পানী সংশোধন কৰি খাব পাৰে তাৰ কাৰণে PHC ডিপাৰ্টমেণ্টৰ ফালৰ পৰা সেইখিনি ব্যৱস্থাও মানে কৰি দি থকা হৈছে আৰু আজি বিশেষকৈ আচৰিত লাগিল মোৰ সৰুৰে পৰা মোৰ এই অঞ্চলত ইমান পানী হোৱা আগতে দেখা নাছিলোঁ তো বহুদিন ধৰি আমি কাৰ্বি আংলং সাহিত্য পৰিষদখন পুনৰ গঠনৰ কাৰণে আমি ব্যস্ত হৈ আছিলোঁ আহিব পৰা নাছিলোঁ যোৱাকালিলৈকে আমি আহিব পৰা নাছিলোঁ আজিৰ দিনটোত আমি ফ্ৰী হৈ আহিছোঁ আহি পেলাই ৰাইজৰ লগত বুজ ল'লোঁ ৰাইজক লগ পালোঁ ৰাইজৰ লগত দুখৰ সমভাগী হ'লোঁ আৰু অনাগত সময়ত আমাৰ কৰণীয় কি কাম আছে বিশেষকৈ বাট পথবোৰ মানে যদি বিশেষকৈ যাতায়াতৰ সুব্যৱস্থাটো সুচল হোৱাহেঁতেন বহুত ভাল হ'লেহেঁতেন বহুত জেগাত ৰাস্তাবোৰৰ ওপৰতে পানী মানে এবুকুলৈকেও আছিলে এতিয়া কমি গৈ ক'ৰবাত এককাল এআঁঠু এনেকৈ 1 ফুট তেনেকৈ থকা হৈছে তো সেইবোৰ বাট পথবোৰ অনাগত সময়ত যদি বনোৱা যায় তেতিয়াহ'লে নিশ্চয় এই পানীটোৰ ওপৰত নিৰ্ভৰ কৰি ভৱিষ্যতে ৰাস্তাটো ওখ কৰিব লাগিব এই বিষয়টো মই বিশেষকৈ আজি ৰাতিপুৱা আৰু যোৱাকালি আমাৰ মুখ্য কাৰ্যবাহী সদস্য ডক্টৰ তুলিৰাম লম্হাং ডাঙৰীয়াৰ লগতে এই বিষয়টো আমি কথা পাতিছোঁ যে অনাগত সময়ত আমি যেতিয়া ৰাস্তাবোৰ বনাম তেতিয়াহ'লে বহুত ওখ কৰি বনাব লাগিব এই অঞ্চলবোৰ মানে খুব দুৰ্গম বা এনে স্পৰ্শকাতৰ অঞ্চল এইবোৰ অঞ্চলৰ প্ৰতি আমাৰ যথেষ্ট দায়িত্ব থাকিব
আমি পৰিষদৰ যোগেদি যিমানখিনি পাৰোঁ সেইখিনি আমি কৰিবলৈ চেষ্টা কৰিম আৰু লগতে অসম চৰকাৰৰ এইখিনি কথা দৃষ্টিগোচৰ কৰিব বিচাৰোঁ অনাগত সময়ত এই অঞ্চলবিলাকত প্ৰাধান্য পোৱা প্ৰয়োজন আছে বিশেষকৈ SDRFৰ সেৱাই হওক বাট পথৰ ব্যৱস্থাই হওক এইবোৰ গোটেইখিনি কথা আমি দৃষ্টিগোচৰ কৰিম আপোনালোকৰ চেনেলৰ যোগেদিও আমি দৃষ্টিগোচৰ কৰাব বিচাৰিছোঁ আৰু অনাগত সময়ত নিশ্চয় এই অঞ্চলৰ ৰাইজে বানপানী যদিও প্লাবিত হয় যাতে অকণমান বাট পথ যাতে সুচল হৈ ইফালে অহা যোৱা কৰিব পাৰে কাৰণ আজি 10-12 দিন ধৰি তেওঁলোকে না বেপাৰ বাণিজ্য বজাৰলৈ যাবও পৰা নাই বস্তু বাহিনী বিক্ৰী কৰিবও পৰা নাই আৰু কিনি আনিবও পৰা নাই এনেকুৱা অৱস্থাত আছে গতিকে পৰৱৰ্তী সময়ত এই গোটেই বিষয়বিলাক আমি মানে ৰাইজৰ কাৰণে যাতে ভাল ব্যৱস্থা কৰিব পাৰোঁ তাৰ কাৰণে আমি আপ্ৰাণ চেষ্টা কৰিম বৈঠালাংছৰ পৰা কেমেৰা পাৰ্চন ৰবিনসন টিছৰ সৈতে জাছনিং ৰিপৰ্ট কাট নিউজ আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ